ইমান দেহাটো জোকাৰি জোকাৰি ভিডিঅ' বনোৱাৰ কাৰণটো কি ক'ম আৰু মানে ক'বৰ কাৰণে ভাষাই নোহোৱা হৈছে। ইমান অশ্লীল এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিকুমণি ব্লগলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো হ'ব গৈ আছে একদম ধামাকা ভিডিঅ' আৰু থাম্বনেইল চাই হয়তো গম পাইছে মই ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত ইউটিউবাৰ দেখিছোঁ বহুতৰে ভিডিঅ' চাওঁ আৰু এনেকুৱা কণ্টেণ্টবিলাক বনাই যে ভিডিঅ'বিলাক চাই কিনে কিবা এটা শিকিব পাৰি, নিজে উৎসাহ পায়, তেনেকুৱা ভিডিঅ' বহুতে বনায় আৰু ভালো লাগে তেনেকুৱা ভিডিঅ'বিলাক চাই কিনে নিজে উৎসাহ পায় আৰু দহজনেও কিবা এটা শিকিব পাৰে। তো মই আজি এনেকুৱা এজনী ছোৱালীৰ কথা ক'ব গৈ আছোঁ। ক'ব যাওঁ বুলি কওঁতে হয়তো বহুতে গমেই পাই গৈছে, যোনে মোৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোকে হয়তো গমেই পাইছে কাৰ কথানো ক'ব, তাইৰ কথাই ক'ব। তো নিশ্চয় মই তাইৰ কথাই ক'ব গৈ আছোঁ, মানে হিয়া। তো হিয়াই মানে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' বনাই যে কি ক'ম, মানে নিজৰে ক'বৰ কাৰণে ভাষা নাই। ময়ো এজনী ছোৱালী হৈ কিনে কেনেকুৱা ধৰণৰ কি কৰিব লাগে সেইটো মই যিহেতু নতুনকৈ আৰম্ভ কৰিছোঁ ভিডিঅ' বনোৱাৰ কাৰণে, তো বহুত মানে ভাবি চিন্তিয়ে ভিডিঅ'বিলাক বনাব লগা হয়। কিবা যদি নক'ব লগা কথা কৈ দিওঁ, বেয়া কিবা অশ্লীল শব্দ কৈ দিওঁ, মানে বহুত চাব লগা হয়। এডিটিঙৰ টাইমত হয়তো ওচৰত কোনোবা থাকিলে হয়তো কৈ দিব পাৰে, বহুত মানে ভাবি চিন্তিয়ে ভিডিঅ'বিলাক বনোৱা হয়। কিন্তু তাৰ ওপৰত এইকেইদিন মানে যিটো হাৰত মই ভিডিঅ'বিলাক পাই আছোঁ ফেচবুকত, মানে ফেচবুকটো চাবই নোৱাৰি, যিটো মানে আৰু কমেণ্টবিলাকৰ কথানো কি ক'ম। কমেণ্টবিলাক চালে নিজৰে কিবা লাজ লাগে, এনেকুৱা লাগে ছোৱালী কিয় হ'লো তেনেকুৱা যেন লাগে। তো কি ক'ম আৰু, তো এটা কথাই ক'ব বিচাৰিছোঁ, ইমান দেহাটো জোকাৰি ভিডিঅ' বনোৱাৰ কাৰণটো কি? অলপ নৰ্মেল ভিডিঅ' বনাওক আৰু যদি ভাইৰেল হ'ব বিচাৰিছা ন, তেনেকৈ হ'বা। তোমাক যদি কোনোবাই ভাল পায়, তোমাৰ ভিডিঅ'বিলাক ভাল পায়, কণ্টেণ্টবিলাক ভাল পায়, তেতিয়া তোমাৰ ভিডিঅ' এনেও চাব। যোৱাকালি মই এটা ভিডিঅ' চালোঁ যে তাইৰ বুকত টেটু আঁকিছে, তাইৰ ঘৰৰ মানুহে একো নকয়, তাইৰ বয়ফ্ৰেণ্ডে একো নকয়, সঁচাকৈ তাইক একো নকয় সেইটো মানিছোঁ। কিন্তু তোমাক ভণ্টি বুলিয়ে কৈছোঁ, কিন্তু এটা কি কথা জানানে, নিজৰ ভালটো বিচৰাৰ আগতে আনে কি ভাল পায় সেইটোও চাব লাগে। তো মানুহে তোমাক বেয়া কমেণ্ট দিয়ে সেইটো বাৰু দিব নালাগে। তো যদি কাৰোবাৰ বেয়া লাগে, থাম্বনেইলবোৰ দেখাই পাই যে এইজনী হিয়া হয়, তাইৰ ভিডিঅ'নো কিয় চাওঁ। যদি আপোনালোকে নাচায় ন, তেনেকুৱা ভিউৱাৰ্ছো নাহে আৰু তাৰ উপৰি তাই ভাইৰেলো হৈ নাথাকে। তো সেইবিলাক দুখ আমাৰ মানুহৰ ওপৰতো আছে, কাৰণ আমিও চাওঁ ভিডিঅ'বিলাক। সেইটোৰ কাৰণে তাই আজি উঠিব পাৰিছে আৰু তাই ভাবিব লাগে ভৱিষ্যতে কি হ'ব। কিছুমান বস্তু বনোৱাৰ আগতে মই ভাবোঁ ভাবি চোৱাটো নিজৰ কাৰণে ভাল। কাৰণ আজি তুমি ছোৱালী হৈছা, কালিলৈ কাৰোবাৰ বোৱাৰী হ'বা, কাৰোবাৰ মা হ'বা। তো তেনেকুৱা আৰু নিজৰ যেতিয়া ইমান কথা ক'ব নাযাওঁ, কাৰণ হয়তো কিছুমানে ভাবে ইমান দূৰলৈ ভাবিছে, তাই চাগে ইমান দূৰলৈ ভবা নাই, মই যিমানখিনি দূৰলৈ ভাবিছোঁ। হিয়া, তোমাৰ ভিডিঅ'বিলাক চাগে এতিয়াৰপৰা এনেকুৱা লাগে যে তোমাৰ নিজৰ দেহাটোৰ ওপৰত তোমাৰ কোনো গুৰুত্বই নাই। তো এনেকুৱাকৈ তাৰমানে তুমি ভিডিঅ'বিলাক বনোৱা যে মই ভাইৰেল হ'ব লাগে, লাখ মানুহে চাব লাগে, মই খালি সেইটো নকৰিবা। পিছত যাই কিনে তোমাৰ প্ৰব্লেম হ'ব, মানে ইমান নুৰিবা। যেতিয়া পাহি কাটিব ন, বহুত বেয়াকৈ পৰি যাবা আৰু তেতিয়া হয়তো তোমাৰ ওচৰত কোনো নাথাকিব তোমাক উঠাই দিবৰ কাৰণে। নিজে তেতিয়া আইনতো চাগে মুখখন চাব নোৱাৰা হ'বা, কি কৰিলোঁ বুলি। তো প্লিজ এনেকুৱা ভিডিঅ' নবনাবা, অলপ নৰ্মেলি ভিডিঅ' বনোৱা, ভাল কণ্টেণ্ট লোৱা। কণ্টেণ্টবিলাক বেয়া বুলি নকওঁ, ঠিকে আছে, কিন্তু ভালকৈ বনোৱা, নৰ্মেলি থাকা, বহুত বেছি ভাল লাগিব আৰু মানুহে তোমাক বহুত ছাপোৰ্ট কৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা নক'ব লগা কথা কৈ দিছোঁ তো মাফ কৰি দিবা। আৰু আজিলৈ বাই বাই।